বোকাজানৰ অন্তৰ্গত খলৈখোৱা বাগানৰ এটা কিশোৰী নিৰ্দেশ। খলৈখোৱা বাগানৰ টুনু তাঁতী আৰু ৰীতা তাঁতীৰ পুত্ৰ 14 বছৰীয়া পিংকু তাঁতী নামৰ যুৱকজন যোৱা 15 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে। কোনো লোকে যুৱকজনৰ সন্ধান পালে 6000349486 নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমেৰ ৰিপৰ্ট। জনকচোন নিৰুদ্দেশ ল'ৰাজনৰ বিষয়ে জনকচোন, নামটো কি তাৰ? ল'ৰাটোৰ নাম হ'ল অৰিজিনেল নাম হ'ল পিংকু তাঁতী আৰু স্কুলত যোনটো নাম দিছে দেৱ তাঁতী। আপোনাৰ কোন হয়? মোৰ ল'ৰা হয়। বয়স কিমানমান হ'ব? বয়স 14 বছৰ। কিমান দিন হৈছে আজি হেৰুৱা? আজি 3 দিন হৈ গ'ল। 15 তাৰিখে প্ৰায় গায়ব আছে। 15 তাৰিখৰ পৰা ঘৰত কিবা কৈ পেলাই ওলাই গৈছিলে নেকি? ঘৰতো একো কোৱা নাই আৰু আমিও মাৰা পেট কৰা নাই। স্কুল যাম বুলি কৈ নাযায়। মই মানে ক'লোঁ যে স্কুলটো কেলৈ নাযায়, তাই কয় গৈছোঁ বুলি। আৰু মই কামত ওলাই গ'লে সি বাহিৰৰ পৰা আহি যায়, ঘৰত সোমাই যায়, ভাত চাত খাই আকৌ পলাই যায়। মানে মই ক'লোঁ একদিন তই স্কুল নাযাওঁ তো কি কৰি খাবি? এনেকাই থাক, তেতিয়াহ'লে কাৰোবাৰ উঠামান যাবি আৰু ভাত চাত খাবি আৰু পলাবি ক'ত বেয়া হবি, বদমাছ হবি। মই ভাল কথাই ক'লোঁ। এই 15 তাৰিখ পৰা আৰু প্ৰায় এই চুটু হোটেলৰ সন্মুখত পৰা সি গাড়ী উঠিছে বুলি এনেকৈ জনা গৈছে। আচ্ছা, আপোনালোকৰ জেগাটোৰ নাম কি? এইটো আমাৰ জেগাটোৰ নাম হ'ল বৰপথাৰ বাগান, হলখা বাগান। ল'ৰাটোৰ নাম কি কৈছিলে? ল'ৰাটোৰ নাম হ'ল অৰিজিনেল নাম হ'ল পিংকু তাঁতী আৰু এনে গাঁৱত ঘৰত জনা মানে মাতো চবে জানে দেৱ তাঁতী বুলি। বয়স কিমানমান হ'ব? 14 বছৰ। 14 বছৰ। ঠিক আছে। মই মোৰ মামাৰ ল'ৰাই হয়, গাঁৱৰ ভাইটি ৰিক্ষাই। এই সন্ধিয়া কিমান 3:30 মান ইয়াত আছিলে। সেইফালেদি আহিলে, ড্ৰাইভাৰটোৰ লগত পিছে আছিলে। পাছত আহি মোৰ ইয়াত বহিলে, ভাইটি লিখি তো মই তাক চালোঁ, ড্ৰাইভাৰটোৰ লগত আছিলে। মই তাক খেদিলোঁ ঘৰত স্কুল যাবি বুলি। এইফালে ৰাস্তা পাকালি চাকালি ফালে নাহিবি, এইফালে যা বুলি ক'লোঁ। পাছত মোৰ খুৰাৰ ল'ৰা আছিলে, তাৰ লগত বহি পিনে টিভি চাই আছে। মই ঘৰ পৰা খেদিলোঁ, সি যোৱা নাই। মই গৈ পিনে হৈ গ'লোঁ। পাছত উঠি চাইছোঁ গাড়ীকেইটা নাই, গাড়ীৰ লগত সি বোলে গুচি গ'ল। খুৰাৰ ল'ৰাটো কৈছে যে এই গাড়ীত উঠিলে বুঢ়াটোৰ লগত আৰু গুচি গ'ল। মই গাড়ী নম্বৰ চাব পাহৰি গ'লোঁ। মই গম পোৱাই নাছিলোঁ যে সি যাব বুলি। গম পালেতো ঘৰে খেদিলোঁ হয়। ভাইটি লিখি গাঁৱৰে হয়। গাড়ীখন কোনফালে গৈছিলে? গাড়ীখন এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী। আপুনি ইয়াত হোটেল চলাই আছে ন? আপুনি হোটেল চলাই আছে? অঁ, হোটেল ময়ে চলাওঁ। মানে সি ইয়াত আহি বহে নেকি মাজে মাজে? মাহে মানে এদিন আহিছিলে, যোৱা সময়ত ইয়াতে সোমাই খাই পিনে গ'ল ড্ৰাইভাৰটো। আচ্ছা, অঁ, ড্ৰাইভাৰটো প্ৰায় ইয়াতে খায় নেকি? প্ৰায় ইয়াতেতো নাখায়। এই যোৱা সময়ত ইয়াত আহি পিনে খাই পিনে গ'ল। আৰু অহা সময়ত ৰখিলে, চাহ খালে। পাছত চাইছোঁ গাঁৱৰ পোৱালিটো এইফালে তাৰ পিছে হৈ আছে। তাক মই খেদিলোঁ, এই ঘৰে যোৱা নাই। পাছত মই গৈ পিনে শুই গ'লোঁ। মই অকলে চলাওঁ হোটেলটো, একদম ভাগৰ লাগে। আমাৰ এটা পোৱালি আছে, তাক থৈ দিলোঁ, খুৰাৰ ল'ৰাটো বহি পিনে টিভি চাই আছিলে। পাছত এই গাঁৱৰ এই ল'ৰাটো ভাইটিয়ে সিও চাই আছিলে। পাছত আৰু মই শুই গ'লোঁ 3:30 মানত। উঠি চাইছোঁ 5:30 মানত নাই, গাড়ীবিলাক গ'ল। তাৰপিছত খুৰাৰ ল'ৰা সুধিছোঁ, এই কিবা সিহঁতৰ লগত উঠি গুচি গ'ল। এটা বুঢ়া মানুহ আছিলে ড্ৰাইভাৰটো, অলপ বয়সীয়াল বুঢ়াকে আছিলে, তেনেকুৱাই। ঠিক আছে।